हेलो कौन आसा তুমি তুমি অহা নাই কিয় মই অথনিৰ পৰা তোমালে অপেক্ষা কৰি আছো ঠিক আছে সোনকালে আহা মই আৰু ইমান দেৰি অপেক্ষা কৰি থাকিব নোৱাৰো তুমি আহিলা মোৰ মানে অকমান কাম এটা আছিল সেইকাৰণে অকমান দেৰি হৈ গল কাম আছিল না বেলেগৰ লাইন মাৰিছ লাগে নহয় তোমাৰ বাহিৰে মই বেলেগৰ কথা ভাবিবই নোৱাৰি চাবা আকৌ মই বেলেগৰ মুখত কিবা কথা শুনিব লাগিলে চাবা আকৌ মোৰ পিছত বহুত ধনী ঘৰ ধুনীয়া ল'ৰা লাইন লাগি আছে মই সকলোকে বাদ দি তোমালিখা বুঢ়াটো বাছি লৈছো আকৌ কেতিয়াবা যদি লেটিপেটি কৰিবা চাবা আকৌ কৈ দিছো নহয় হঞ্জনী তুমি বাৰু মোক কেলে তেনেকুৱা বুলি ভাবিছা তোমালিখা যে মই ৰূপৱতী এজনী যে পাইছো সেইকাৰণে মই ভগৱানৰ ওচৰত হেজাৰ বাৰ মানে প্ৰাৰ্থনা জনাইছো তুমি মোক যি বিচাৰা তোমাক তাকে দিম তুমি মোক কিন্তু কেতিয়াও নেপাহৰিবা রিয়া এজন কোন হেৰি মানে এজন মানে হেৰি দাদা হয় দাদা মানে ও দাদা কাৰ দাদা কোন ফালৰ পৰা দাদা মোক হেতু কথা বুজাই দিয়া হেৰি মানে এই আমাৰ যে গুৱাহাটী খুৰাজনৰ দাদা হয় মানে ৰিয়া এইজনে তোমাক যে ইমান প্ৰশ্ন কৰি আছে এইজন তোমাক কোন হয় হেৰি মানে এজন মানে মোৰ দাদা হয় কি কথা ক'বলৈ আহিছা তুমি কি দাদা হয় তুমি সঁচা কথা কৈ নিদিয়া কিয় হা সঁচা কথা নকোৱা কিয় কিহৰ দাদা মাৰি আছা তুমি হা এইজনী মোৰ গাৰ্লফ্ৰেণ্ড হয় মই আজি 3 বছৰ ধৰি তাইক মই ভাল পাই আছো আৰু তাইৰ লগত মই টকা পইচা গাড়ীয়ে মটৰে মানে বহুত তাইৰ লগত মই খৰচ কৰিছো গম পাইছা নাই গতিকে তাই কৈতে কিহৰ দাদা বুলি ক'বলৈ যাওঁ আচল চিনাকিটো কিয় দিয়া নাই আৰু আপুনি কোন হয় আপোনাৰ গাৰ্লফ্ৰেণ্ড মোৰ গাৰ্লফ্ৰেণ্ড হয় তাইতো মোৰ গাৰ্লফ্ৰেণ্ড হয় আজি 2 বছৰ ভাল পাই আছে তাই মোক টকা পইচা সকলো কাপোৰ কানি মোৰ পৰা ল'লে কি হ'ল হা তোমালোকৰ ছোৱালীবোৰ চৰিত্ৰবোৰ তেনেকুৱাই নেকি হা এই 2-3টা সেই ল'ৰা ভাল পাবা ইটো পৰা খাবা সিটো পৰা খাবা সিটো পৰা খাবা তোমালোকৰ চৰিত্ৰবোৰ তেনেকুৱাই নেকি হা ডাবল পিটি কৰিবলৈ আহিছা তুমি হা এই মুঠতে একদম চৰিত্ৰহীন ছোৱালী আজি আপুনি মই সন্মুখামুখি হলো বুলিহে আৰু বা কেইটাৰ পৰা এনেকে বোলে খাই আছে তাই আপুনি কেনেকে জানিব হা মানে আপুনি ঠিক কৈছে তাৰমানে এওঁ আপোনাৰ পৰা টকা খায় আৰু মোৰ পৰা খায় আৰু বেলেগৰ পৰা কাৰোবাৰ খাইছে ঠিক নাই মানে এনেকেই মানে সকলো পৰা টকা খাই থাকে মানে গম পাইছেনে এইবোৰ একদম নষ্ট চৰিত্ৰ ছোৱালী আপুনি গম পাইছেনে নাই হয় আপুনি ঘৰ তাইৰ ড্ৰেছ দেখিছা নাই আপুনি তাইৰ ঘৰলৈ যাওকচোন বহিবলৈ এডোখৰ দকৰি পিয়া নাই কিন্তু তাইৰ ড্ৰেছ দেখিছা নাই হা এইবোৰ সব অকল এই আমাৰ নিচিনা আপোনাৰ মোৰ নিচিনা এই ল'ৰাবোৰৰ পৰা ঠগি ইটোকো ভাল পাব ইটোকো ভাল পাব বুলি
কৈ আপোনাৰ ঠগি টকাই পইচা লৈ পেলাই তাই ড্ৰেছ চাওক হা এইবোৰ ছোৱালী এইবোৰ এনেকে বিলাক ঘৰতে গেলিবলৈ দিব লাগে এইবোৰ ছোৱালী হা এইটো মানুহ চিনি নাপায় সিহঁতে অকল টকা পইচা চিনি পায় গম পাইছা নাই তই যি কৰ কৰ তই তাৰ লগত গলেও যা আপত্তি নাই তোৰ লগত আজিৰ পৰা মোৰ কোনো লেনদেন নাই তোক আজি মই ইয়াত আমাৰ বেকআপ দিলো আৰু একো মই আজি ইয়াতে বেকআপ দিছো মানে এই এনেকুৱাই সত্য মানে বুজি পাই গলো এতিয়া গম পালেতো মানে মই বুজি পালো এনেকুৱাই মানে এনেকুৱাই সিহঁতি এনেকুৱাই মই বুজি পাইছো মানে এওঁক মই আজিৰ পৰা বেকআপ দিছো মানে এই সত্যটো এনেকুৱা মানে সত্য এনেকুৱা গতিকে এনেকুৱা এই ইহঁতৰ নিচিনা ছোৱালী কেতিয়াও ভাল পাবলৈ নাযাব গম পাইছা নাই এইবোৰ একদম নষ্ট সত্য ছোৱালী আপুনি বেকআপ দিয়ে নিদিয়ে নাজানো কিন্তু মই আজিৰ পৰা বেকআপ দিলো তোৰ লগত মই আজিৰ পৰা একো ৰাস্তা নাই মই আজি বেকআপ এতিয়াই দি দিলো মই আহিলো আৰু বেকআপ দিলো শুনাচোন ৰবাচোন ৰবাচোন শুনা না ৰবাচোন শুনাচোন